আপোনাৰ বয়স কিমানমান হ'ব বাৰু? মোৰ এতিয়া 80 80। আপুনি বেলেগ কাম কৰেনে? কাম কৰেনে আপুনি? মোৰ কি কাম কৰে? মুৰ্গী মানে ব্ৰইলাৰ অঁ, ব্ৰইলাৰ ব্ৰইলাৰ কাটে। ব্ৰইলাৰ ফাৰ্ম আছে। আমাৰ পৰা আমি মাৰিব লাগিব। অঁ, আপোনাৰ দৰমহা দিয়ে নেকি? অঁ 3000 3000 এমাহত? এইটো ঘৰ চলাই চাগে। আপোনাতকৈ কিমান কম কম বয়সৰ মানুহ, ডেকা ডেকা মানুহে হাত পাতি খায়, এইবোৰক কি বুলি ক'ব? এইবিলাক মানুহ দূৰ নহয় অঁ, চাব লাগে চাব লাগে অঁ, ঠিকে আছে। এনেইতো আৰু ডাক্তৰ কৰি খোজে মানুহ অঁ, এইবিলাক মানুহ ৰাঙে অঁ, চকুৰে নিজকে বুঢ়া মানুহ অঁ। তেতিয়া তোমাৰ আশীৰ্বাদ পাব। আপুনি এতিয়াও চাইকেল চলাব পাৰে? চাইকেল ক'ত তলে? এইখন নেকি? অঁ, মই ধৰি লওক আপোনাৰ নিচিনাকৈ মই 80 বছৰ জীয়াই থাকিব বিচাৰোঁ, তেতিয়া মই কি কৰিব লাগিব আপোনাৰ নিচিনা? সেই ককাজনক যে দেখিছে আপোনালোকে, মই অথনিৰ পৰা মন কৰি আছোঁ তেওঁ তেনেদৰে ফুটপাথতে বহি তামোল কাটি আছে। চ' মোৰ লগতে আপোনালোকো বলকচোন যে তেওঁনো কিয় এনেদৰে তামোল কাটি আছে আৰু তেওঁ ক'ৰ পৰা আহিছে জানো সকলোখিনি। তামোল বিকে নেকি? নিজে খাবলৈ কাটি? ক'ত আছে দোকানত? আপোনাৰ দোকান নেকি? কাটিলে আঙুলি। আপোনাৰ দোকান নহয়? আপোনাক পইচা দিব কাটি দিলে? এইকেইটা বিকিব নেকি? এইকেইটা বিকিব নেকি? বজাব পাম নহয়, এনেকুৱা তামোল নাপায় নহয়, পকা তামোল। পকা তামোল নাপায় নহয় এনেকুৱা। আপোনাৰ ঘৰ ক'ত? অঁ, ঘৰলৈ নিব? বজাৰৰ পৰা কিনি আনিছিলে? বজাৰৰ পৰা কিনি আনিছিলে? পাণ আছে নাই লগত? পাণ আছে নাই লগত? ৰাতিপুৱা কি খালে? ৰাতিপুৱা কি খালে? পৰিয়াল আছে ঘৰত? পৰিয়াল আছে, নাতি পুতি আছে, মোৰ চব আছে। এটা হাই ছেকেণ্ডেৰী পাছ। নাতি? পাহাৰৰ কাম কৰে। অঁ, এটা ইলেক্ট্ৰিচিয়ান। ইলেক্ট্ৰিচিয়ান? ল'ৰা হ'ল ড্ৰাইভাৰ। অঁ, আপুনি বেলেগ কাম কৰেনে? কাম কৰেনে আপুনি? মোৰ কি কাম কৰে? মই ক'লোঁ মানে হেৰি এই মুৰ্গী মানে ব্ৰইলাৰ অঁ, ব্ৰইলাৰ ব্ৰইলাৰ কাটে? ব্ৰইলাৰ ফাৰ্ম আছে? আমাৰ পৰা আমি মাৰিব লাগিব। অঁ, ব্ৰইলাৰ আনি মেলি আপুনি মালিকক দিয়ে? চাইকেল লয়? চাইকেল লয়? আপোনাক দৰমহা দিয়ে নেকি? 3000 3000 এমাহত? এইটো ঘৰ চলাই চাগে। চাইকেল আছে আপোনাৰ? চাইকেল আপোনাৰ বয়স কিমানমান হ'ব বাৰু? মোৰ এতিয়া 80 একদম সুস্থ আছে চাগে আপুনি? সুস্থ আছে চাগে, বেমাৰ চেমাৰ নাই নহয়? আপুনিতো এতিয়া সুস্থ আছে চাগে, বেমাৰ চেমাৰ নাই নহয়? বেমাৰ চেমাৰ নাই নহয়? হেৰি
মোৰ ৱাইফ দুটা আছে। ৱাইফ আছে, আইতা আছে ঘৰত? আইতা নাই এতিয়া, আইতা দোকান। কি বছৰ হৈ গ'ল এতিয়াও কাম কৰি আছে আপুনি ন? আপুনি কি লিখে? আমি মুছলিম জমি আৰু নাই অঁ, মুছলিম আমাৰ। কিবা খাব নি? বলক খাই আহোঁগৈ দুইজনে। হা কিবা খাই আহোঁগৈ বলক দুইজনে। হা কিবা এটা খাওঁগৈ দুইজনে। আৰু আকৌ খাওঁগৈ মোৰ লগত। নাই মই একো নাই, ভাত খাম। আৰু ৰুটি খাই আহিছোঁ। ভাত খাম বলক। নাই এতিয়া যাব নোৱাৰোঁ। মানে মোৰ আইতা আছিলে, আইতা ঢুকালে এতিয়া। এনেকৈ তামোল কাটি থাকে মই চাই খুব ভাল পাওঁ, সেইকাৰণে ৰখি আছোঁ আপোনাৰ ওচৰত। আৰু পলিথিনৰ পৰাতো সৰুৰ পৰা চুৰ কৰি খাওঁ যে তামোল কাটি থৈ মেলি আইতা পলিথিনৰ পৰা। আপুনি কাণে ভালকৈ শুনে চাগে চব? কাণে শুনে ভালকৈ, চকুৰেও দেখে? অঁ, মই যদি আপোনাক হেল্প কৰিব বিচাৰোঁ, কিবা যদি সহায় কৰিব বিচাৰোঁ, কি কৰিব লাগিব আপোনাক? সহায় কি আৰু মানে মই এই বৰপেটাতে কাম কৰি দিওঁ, এইবিলাক পাণ দোকানৰো কাম কৰোঁ। অঁ সিহঁতৰ বস্তু অঁ এইবিলাক সিহঁতৰ দিয়ে পইচা। অঁ, পইচা দিয়ে চাগে কিবা? এদিনত কিমানমান পায় আপুনি? ইয়াত খুব বেছি 300মান টকা পাওঁ। কিমান? 300। 300 এদিনত? এমাহত? সিহঁতৰ বস্তুকেইটা আনি দি দিব লাগে, সেইবোৰ সিহঁতে কৰিব। অঁ, তেতিয়া কিবা এটা দিয়ে আৰু আপোনাক খাবলৈ? মোক তামোল এটুকুৰা খুৱাব নি আপুনি? তামোল এটুকুৰা খুৱাব নি? তামোল অঁ, পাণ নাখাওঁ মানে, এনেকৈয়ে খাম মই। কাটিব পাৰিবনে? আপুনিয়ে কাটি দিয়ক। নাই মই নোৱাৰিম, মই খালী হৈ গৈছোঁ। কটাৰীখন সৰু ন? কটাইখন ধাৰ নাই দেওবাৰ হেৰি কৰিব লাগিব, মানুহক দিব লাগিব। আপুনি যে পইচাবোৰ পায় সেইবোৰ কাক দিয়েগৈ নি? নিজৰ লাগে ন, নিজৰ? তোমাৰ টকা ওলোৱা, তোমাৰ পকেট খৰচ নহয়। মোৰ ল'ৰা ড্ৰাইভৰ, অঁ, ল'ৰা ল'ৰাই দিয়ে নে পইচা? দিয়ে 200 টকা দিয়ে মাহে খাবলৈ। 200 টকা? কিন্তু আপুনি নিজে যে চলিব পাৰে সেইটোৱেই ভাল লগা, হয় নাই? বেলেগৰ হাত পতাতকৈ নিজেই কৰি আছে ইমান বয়সত। কোনোবা মৰম কৰি মোৰ চিনাকিমান বহুত আছে। অঁ এই লওক চাহ খাব দি দিয়ে। অঁ, আপোনাতকৈ কিমান কম কম বয়সৰ মানুহ, ডেকা ডেকা মানুহে হাত পাতি খায়, সেইবোৰক কি বুলি কয় আপুনি? এইবিলাক মানুহ দিব নহয়, অঁ খাব লাগে, হেৰি খাব লাগে। অঁ ঠিকে আছে, এনেইতো আৰু কৰি খোজে মানুহ। অঁ এইবিলাক মানুহ বুলিব অঁ চকুৰে নিজকে বুঢ়া মানুহ দিলে তোমাৰ আশীৰ্বাদ পাব। অঁ, কিন্তু যিবোৰে এনেই হাত পাতি খায় সেইবোৰক দিব নালাগে ন? যিবোৰে এনেই চব পাৰিও যে হাত পাতি খায় সেইবোৰক দিব নালাগে ন কেতিয়াও? মোৰ 80 বছৰ হয়, তৰ দেখা সেইটোৱেইটো ইমান ডেকা হৈ আছে আপুনি। হেৰি কৰোঁ খালি চকু পাহাৰটো কমিলে অকণ কমিলে? অঁ, আৰু দাঁত নাই, দাঁত নাই? মই শুনি খাওঁ। অঁ, দাঁত চব সৰি গ'ল? চকুত মলম চলম লগায়নে? চকু এতিয়া অপাৰেশ্যন কৰিব বহুত এটা চকু যদি হেৰি কৰে নহয়, অঁ আকৌ ইটো চকু ওপৰত হ'ব লাগে। এতিয়া আৰু নহয়, বিষাই চাগে কেতিয়াবা চকু? নাই পিঠা বেছি কৰে। অঁ চকুত দৰৱ দি দুপাত লওঁ। অঁ, চকুত এনেকৈ ড্ৰপ দিব দিয়ে ন? সেইটো লগাব লাগে ড্ৰপ। অঁ ঠিক
লোৱা চালি লোৱা অঁ আলিব নহয় যে এনেকৈ অঁ এনেকৈ পাৰিম নাই জানো চাব দেই কাটিব মিটংবোৰ এতিয়া পাণ অকণে পাণ দোকানত খুলি ল'ব বাছ এইটো থৈ দিয়ক ককাই মোক তামোল দিলে এইটো মোক এনেই দিছে নেকি আপুনি ফ্ৰীকে দিছে হা এইটো ফ্ৰীকে দিছে মোক তুমি মৰম কৰিলে অঁ ভাত আমুক আহে খাবলৈ তামোল টকা কোন ডাঙৰ এতিয়া কিমান কাটিলে আৰু আপুনি তামোল 10টাই কিমান দিন যাব আপোনাৰ নাই খুব বেছি 3 দিন খুন্দিয়ে খাবগৈ লাগিব আপুনি খুন্দিয়ে খাবগৈ আপুনি মোক তামোল খুৱাই দিলে এতিয়া মই কি খুৱাওঁ বাৰু আপোনাক ইমান ভাল লগা ককাজন পাণ দোকান আছে মই পাণ নাখাওঁ পাণ নোখোৱা তামোল অকল খালী তামোলহে খাওঁ ঠিক আছে পাণ খালে নিচা ধৰে আপুনি পাণ খাই চাগে লগত মোৰ বহুত ভাল পাওঁ মই চিনেমা হলত কাম কৰিছোঁ এই স্মৃতি গোপাল নে ইলি একদম পুৰণা ইলি হলত কেই বছৰ কৰিছোঁ কি হৈ গ'ল অঁ মাজৰে ৰুলে অঁ এতিয়া সেইকাৰণে চাকৰি নাই এতিয়া সিহঁতে চিকিউৰিটি গাৰ্ড দিছে আৰু টিকেট বুক হ'ব অঁ তেতিয়া সেইবোৰ নাছিলে তাৰপিছত কি কাম কৰিলে আপুনি হলৰ পৰা চাকৰি যোৱাৰ পিছত কি কাম কৰিলে হলৰ কাম কৰিছোঁ অঁ তাৰপিছত এই বজাৰ মুৰ্গী কাম কৰিছোঁ তেনেকৈ চলি আছে মুৰ্গী মানে আপুনি ফাৰ্মৰ পৰা আনি দোকানত দিয়েহি নহয় মই মালিক আছে মুৰ্গী দোকানত দি দিবহি লাগে অঁ চাইকেলত লৈ আহে আপুনি এতিয়াও চাইকেল চলাব পাৰে চাইকেল ক'ত তলে এইখন নেকি অঁ আকৌ জাগা আছে অঁ এইটো সব কিনা কিন্তু এইটো বাবুপতি অঁ বাবুপতি অঁ দোকান আপোনাৰ লগত কথা পাতি মোৰ একদম আইতালে মনত পৰি গৈছে মানে মোৰ ঘৰৰ মানুহখিনি বৰ ভাল ভাল ন নহয় ভাল আছে দোকানে অঁ আচ্ছা ভাল এতিয়া অকলশৰীয়া নিচিনা হৈ গ'ল আপুনি নাই এতিয়া মোৰ ল'ৰা ছোৱালী ল'ৰা নাতি বোৱাৰীয়ে নাতি চব আছে বোৱাৰীয়ে মৰম কৰেনে সেইকাৰণে ডেকা হৈ আছে আপুনি এতিয়াও মৰম পাইছে অঁ অঁ এই আপুনি সফল আৰু এজন মানুহ মানে জীৱনত পৰিয়ালৰ ফালৰ পৰা সফল আপুনি এজন মানুহ 60 বছৰ বয়সলৈকে কষ্ট পোৱা নাই কেতিয়াও আগত অঁ অঁ মই ধৰি লওক আপোনাৰ নিচিনাকৈ মই 80 বছৰ জীয়াই থাকিব বিচাৰোঁ তেতিয়া মই কি কৰিব লাগিব আপোনাৰ নিচিনা মানুহৰ লগত ভাল থাকিব লাগিব অঁ এইটোৱে মৰম কৰিব অঁ এতিয়া ধুনীয়া পাবা বৰ তাপা খাই মানুহৰ লগত ভাল থাকিলে অঁ মনটো চাফা হ'ব লাগে মানে
মই যাওঁ আৰু এই তামোলৰ পইচাটো দি যাওঁ আপোনাক না 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 ককা দেই এইটো মাটি অকণ লগাই দিয়ক ইয়াতে মই দিম মনত লাগিলে দিম এইটো লওক আপুনি ভালে থাকক 100 বছৰ জীয়াই থাকক ভগৱানৰ নাম থাকিলে আমাৰ বহুত কাম কৰি আছে অঁ ভাবা আপুনি পইচাটো ভালকৈ হেৰি কিবা লগা বস্তু কিনি ল'ব লাগতিয়াল বস্তু দেই ল'ৰা বস্তু কালি এটা হৰলিক্স দিওঁ কালি এটা হৰলিক্স দিওঁ হৰলিক্স কাৰ কাৰণে আপোনাৰ কাৰণে আগত হৰলিক্স খাব একদম ভালকৈ ককা যাওঁ আকৌ লগ পাম কেতিয়াবা আহিলে এই ইলিহৰ অঁ তাতে পাম ন দোকান দিয়ে মাইকী মানুহ অঁ মাইকী মানুহজনে মই আপোনাক কি নাম ক'লে চিনি পাব বাইদেউ যেনে জমে আহোঁনে অঁ জমিৰ ককা ক'ম ঠিক আছে বাৰু ককা যাওঁ ভালে থাকক আপুনি 100 বছৰ জীয়াই থাকক আহিলে লগ অঁ ঠিক আছে বাৰু ফ্ৰেণ্ডছ এইটো যোৰহাটৰ এইটো বাবুপট্টি ৰোড হয় আৰু ইয়াতে মই সেই ককাজনক দেখিলোঁ এনেকৈ তামোল কাটি আছিলে তাৰপিছত কথা পাতিলোঁ বহুত বেছি ভাল লাগিলে মই আধা ঘণ্টামান কথা পাতিলোঁ তেওঁৰ লগত সঁচাই বহুত বেছি ভাল লাগিলে তেওঁৰ লগত 80 বছৰ বয়সতো তেওঁ এনেকৈ কাম কৰি মেলি হেৰি কৰি আছে চ' সঁচাই বহুত বেছি শিকিলোঁ তেওঁৰ পৰা কিছুমান ভাল ভাল কথা ক'লে মোক ভাল ভাল কিছুমান মটিভ দিলে তেওঁ চ' বহুত বেছি ভাল লাগিলে মই ভবা নাছিলোঁ তেওঁৰ বিষয়ে জানিব মন গ'ল সেইকাৰণে তেওঁৰ ওচৰত আহিলোঁ চ' আপোনালোকেও যদি তেনেকুৱা ককা আইতা লগ পায় দেন কথা পাতি চাব কিবা দিয়ে নিদিয়ে সেইটো পিছৰ কথা কিন্তু কথা পাতি চাব কিয়নো তেওঁ কাম কৰি আছে এইটো বয়সতো সেইখিনি জানিব ট্ৰাই কৰিব সঁচাই বহুত বেছি ভাল লাগে এনেকুৱা মানুহ লগ পালে তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আজি ককাৰ সৈতে এইটো ভিডিঅ' দিলোঁ হোপ আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে কমেণ্ট নিশ্চয় কৰক আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব লগতে শ্বেয়াৰ কৰক থেংক ইউ জয় অসম